লবণ দত্ত জানে সকলোৱে দৈত্যৰ ঔৰসে জন্ম মোৰ দৈত্যৰ কুলত আৰু সেয়েহে নিজ অধম কলতাপ বুলি খিৰাই এই মত্যৰ মানৱ আৰু স্বৰ্গৰ দেৱতা এই জ্বলন্ত অগ্নিতে খেতাহতি এই তপোবনৰ বন্ধ তপস্বী দেৱতাৰ দৰ্প শূন্য কৰিবৰ হেতু ইন্দ্ৰ সহিতে ৩৩ কোটি দেৱতাক পৰাস্ত কৰিলেই লবণ দৈত্যই কেনেদৰে দেৱতাই এই লবণৰ ভয়ত বনে বনে কৰিছে পলায়ন এতিয়া মাথো বাকী মত্যৰ মানৱ আৰু সেই বন্ধ তপস্বী প্ৰতিশোধ আজু মোৰ হৰাই উপশম সঁচা কথা পিতৃদেৱ কিমান শুনিম আৰু সেই বিদ্যুপৰ পানী যাৰ ভয়ত ত্ৰিজগত হয় কম্পমান সি বাৰু কেনেদৰে সহ্য কৰে এনে তীব্ৰ অপমান সেয়েহে বাচ পিতা প্ৰস্তুত কৰা মোৰ শতৰংগ বাহিনী মত্যৰ মানৱক আক্ৰমণ কৰাৰ পূৰ্বেই সৰখাৰ কৰি দিওঁ এই প্ৰচণ্ড অগ্নিয়ে মানৱৰ মংগলৰ বাবে মহাযজ্ঞৰ কৰে আয়োজন সেয়েহে বাছা যাও আমি বিশ্বামিত্ৰক বিচাৰি বিশ্বামিত্ৰ